বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ছবি অংকন কৰি চিত্ৰশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দেৱালত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ছবি অংকন কৰি চিত্ৰশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে এদল তৰুণে। ৰঙিয়া চকত 10 গৰাকী তৰুণ শিল্পীয়ে নীলপৱন বৰুৱাৰ ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট শিল্পীগৰাকীক। আমাৰ এজন গুৰু হেৰুৱা বুলি ক'ব লাগিব, যাৰ নাম আমি সকলোৱে জানো। চিত্ৰকলা বিষয়ত তেখেত জনপ্ৰিয়। আমাৰ গুৰু নীলপৱন বৰুৱাদেৱ তেখেত যোৱাকালি পৰলোকপ্ৰাপ্তি হয়, আমাৰ মাজৰ পৰা চিৰদিনৰ আঁতৰি যায়। তাৰ কাৰণে তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, তেখেতৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। তাৰপিছত আমি এনেকৈ এইটো কাম কৰাৰ মূলত হ'ল এই ৰূপমে পোনপ্ৰথমে মোক হেৰি কৰিছিল, ফোন মেছেজ কৰিছিল। তেওঁলোকে এনেকৈ গোটেই গ্ৰুপটো একেলগ কৰালে। তাৰপিছত আমি গোটেইকেইজন আমি চিত্ৰশিল্পৰ লগত জড়িত গোটেইকেইজনে আজি আমি এনেকৈ লগ হ'ব পাই ভাল লাগিছে আৰু তেখেতক এটা স্মৰণ জনাইছোঁ আৰু সেৱা জনাইছোঁ। আমি নিজে যিহেতু চিন্তা কৰিছোঁ, আমি ব্যক্তিগতভাৱে নিজা খৰচত কৰিছোঁ, এনে কাৰো পৰা আমি সহায় লোৱা নাই। আপোনালোকৰ দলটোত কিমানজন আছে? আমাৰ দলটোত বৰ্তমান 10জন আছে, গোটেইকেইজন চিত্ৰশিল্পৰ লগত জড়িত। আজি আমি ৰঙিয়া হাইৱে চকত 10জন চিত্ৰশিল্পী মিলি নীলপৱন বৰুৱাদেৱৰ আত্মাৰ চিৰ শান্তিৰ বাবে আমি এই শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে এই চিত্ৰটো অংকন কৰিছোঁ। নীলপৱন বৰুৱাদেৱক আমাৰ আটাইৰে ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি এই 10জন চিত্ৰশিল্পী মিলি আমাৰ ফালৰ পৰা যাতে সকলোৱে চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱক মনত ৰাখে। তেখেত এজন ডাঙৰ অসমৰ বিখ্যাত চিত্ৰশিল্পী আছিল। সেইবাবে এই ৰঙিয়াত এই চিত্ৰশিল্পীটো আমি চিত্ৰটো অংকন কৰিছোঁ। তো সকলোৱে মনত ৰাখক ৰাইজে যে নীলপৱন বৰুৱাদেৱ এজন মহান আৰ্টিষ্ট তথা চিত্ৰশিল্পী আছিল। হাতত ৰং তুলিকা লৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱালত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ছবি অংকন কৰা তৰুণ শিল্পীৰ দলটোক প্ৰশংসা কৰিছে ৰাইজে। উল্লেখ্য যে শুকুৰবাৰে চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। সংবাদ 365ৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰি থব সংবাদ 365ৰ ফেচবুক পেজ।